বা আইতা এনেকুৱাও কৰিব পাৰেনে? সেইকাৰণে ৰাতি বিয়লি এনেকৈ ঘূৰি ফুৰিব নালাগে। আকৌ দেখোন তুমিয়ে কোৱা ভয়ে ভূত। এয়া ভূত নহয়, অপদেৱতা। হিন্দু পুৰাণ অনুসৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই বিভিন্ন ধৰণৰ সৃষ্টি কৰিছিল। কোৱা হয় ব্ৰহ্মাই যেতিয়া ৰজগুণ তমগুণ সম্মিশ্ৰণত কিছুমান সত্তা সৃষ্টি কৰিছিল, তাৰ পৰাই জন্ম হৈছিল ৰক্ষক, পিশাচ, বাকৰ দৰে অপদেৱতা। ভগৱান আৰু দানৱৰ মাজত যুগ যুগ চলি থকা সংঘাতৰ ফলত সেই অপদেৱতাসকলৰ শক্তি বৃদ্ধি পাই গৈ থাকে। যেনেকৈ ভগৱানে দুষ্টক দমন কৰি শান্ত আনে, অপদেৱতাসকলেও তেনেদৰে মানুহক শিকায়। ভগৱানক পূজাৰ কৰা এটা সময় থাকে, সেইদৰে অপদেৱতাসকলৰো এটা সময় থাকে। সেইবাবে কোৱা হয় সকলো সময় সকলোৰে বাবে নহয়। জীবন নাথর রাগিনী কল্যাণ মূর্তি ককাই খবৰ খাতি কেনেকুৱা? ভালেই, তোমাৰ কেনেকুৱা? ভাল ভাল ভাল। ৰবিচোন অসমত ওলালিহি যে? যাই মই গুৱাহাটী কামটো এৰি দিলো। কিবা অথন্তৰ ঘটিলে নি? নাই নাই বাৰু, ককাই ক'ত আছে? ককাই মাছলৈ গৈছে। এই দিন দুপৰলৈ মাছতে গৈছে। বাৰু দে, মই মুখাতকেইটাকে ধুই লওঁগৈ। যা যা। ভাইটি, তই কামটো এৰিব নালাগিছিল নেকি? তিনি চাইডৰ কাৰণে বাৰু কোনে লাগি থাকে, তই কচোন বাৰু। তই কামটো কৰি থকা হ'লে মালিকক ছাগলী এটা দি তোৰ কামটো চৰকাৰী কৰি পেলাব পাৰিব। আৰু ককাই ইয়াতে মাছৰ ব্যৱসায়টোকে ঠিকে হ'ব নেকি? বুজিছ ভাইটি? ককাই চলাটো চলিছে, কিন্তু তল পুখুৰীয়া মানুহৰ লাভটো অলপ বেছি। কিন্তু কিয়? আমাৰ বাপতলীয়া কথাটো তইতো জানই, ৰাতি মাছ পোৱা যায়, কিন্তু যাব যে নোৱাৰ। কিয় বাপ? ধেই, ৰাতি এইবোৰ নাম নলবি। সোনকালে হ'ব লগা। ককাই ৰাতিপুৱাই গলি নি মাছলৈ? এই ৰাতিপুৱাই মাছলৈ নগ'লে ৰাতি মাছ পাবি নি? ৰাফিক আহিলি? আহিলো পাই। ৰবি, কেতিয়া আহিলি? ৰাফিক কাই কালি আহি পালোহি। আপোনাৰ খবৰ কেনেকুৱা? আল্লাহ কিবা আছো আৰু দেই।
বাকী তোৰ কেইদিনৰ ছুটি? সেইবোৰ বাদ দিলো গম পাইছ। ইয়াতে ককাইৰ লগতে মাছৰ ব্যৱসায় এটাকে কৰিব লাগিব। ঠিকে ঠিকে। ঐ মানুহ মাছ দে, মোৰ দেৰি হৈছে, মই যাব লাগে। অলপ ৰ। দে ইমান দেৰি লাগে নেকি? মাছ নাইচোন। নাপালোৱে আজি ইমান। এই ল সেইটোৱে ল দে, আৰু কিবা এটা নাই নাই পইচা নাই আৰু। ঐ যাওঁ দেই, থাক। তেতিয়াহ'লে দে। লাগত কি ক, ব্যৱসায়টো নচলাই হৈছে দেখোন। নৈখনত মাছ নোপোৱাই হ'লো। জানো এইবাৰ গতি লক্ষণটো ভাল দেখাই নাই। কোনে? ৰবিহে। কেতিয়া আহিলি? যোৱাকালি পালোহি। ৰাঘৱ কয় ভাল? আছো আৰু দেই। বাকী ছুটি কেইদিন? নাই গম পাওঁ। এইবাৰ আৰু একেবাৰে গুচি আহিলো। ভাবিছো ইয়াতে এইবাৰ ককাইদেউৰ সৈতে মাছৰ ব্যৱসায় এটাকে কৰো নেকি। কি কথা কৈছ? ইয়াত আৰু দিনত আৰু ৰাতিপুৱা মাছেই নাপায়, আৰু ৰাতি পায়। ৰাতি কথাটো জানোৱেই। ৰাতি কিন্তু মাছটো বহুত উভৈনদী দেই। এনেই ভয় কৰিছ এইবোৰ। আজিৰ যুগত বাৰু অন্ধবিশ্বাস কোনোবাই বিশ্বাস কৰে নেকি? সেই কেতিয়াবা অন্ধবিশ্বাসো মানুহ মাৰে। আমাৰ ঘৰতে চাহ এটুপি খাবি। তই ক'ৰ পৰা আহিলি? নৈৰ ওচৰতে বহি আছিলো। ই ক'লে বোলে চাহ অকণকে খুৱাংগৈ। গুচি আহোঁ দে। ঐ এহঁতি কেইটা আহিছিলে, চাহ অকণমান লৈ আনচোন। যদি খা দেই ল'ৰাহঁত, সোনকালে ঘৰলৈ যাবি। ৰাতি নৈখনত কি ওলাই? সেই একেটা কথাকে আকৌ উলিয়ালে ই। ৰবিচোন, কথা এষাৰ সুধিছোহে মই। ল'ৰাহঁত, এই নদীখন দিনত যিমান শান্ত, ৰাতি সিমান জয়াল। গতিকে নদীখনলৈ ৰাতি তহঁতি নাহিবি। কি কথা কয়? ৰাতি জয়াল? তাত কোনোবাই চাব গৈছে জানো? আপুনিয়ে কওকচোন বাৰু। তয়ে চাই আহিবিগে মূৰ্খ। তহঁতি সেইটো ভুল কেতিয়াও নকৰিবি ল'ৰাহঁত। তহঁতৰ এটা কথা মনত আছে নাই? গোন্ধেশ্বৰ কাইটিৰ কথা মনত আছে নাই? মনত পৰিছে। আমাৰ গাঁৱত যে সেই গাঁও বুঢ়া বেজটো যে আছিলে, তেওঁতো কেতিয়াবাই ঢুকাইছিলে। সেই বুঢ়া বেজজনক নৈলৈ যাবলৈ মানা কৰিছিলে, তথাপিও তেওঁ গলত সিজনাই পাইছিলে। গতিকেলৈ মই তহঁতক সেইটো কাৰণে কওঁ, তালৈ নাযাবি নৈলৈ ৰাতি। তহঁতি শুনিছ নাই? কেতিয়াবা ৰাতি নৈলে কোনো নোযোৱা হয়। তেওঁ পালে মানে মূৰটো মাটিত পুতি থয়। তই বৰ বেলেগ কথা কওঁ কিন্তু। তাতেই মাছ মাৰি মাৰি আমাৰ বুঢ়া বেজে গোটেই সম্পত্তি গোটাই দিলে। আৰু তই আৰু যি এষাৰ কথা ক'বলৈ আহিছ, আজি তাত মই যাম। মোৰ ভাগৰ মূৰটো তাত কোনে পুতি থয়, আজি মই তাত চাই লওঁ। নিজে যদি মৰিবলৈ ইমান মন, আমিনো কি ক'ম? ৰাখে হৰিণো মাৰে কোনে? লোভে বাপ পাপেই। ককাই, ককাই, ইয়াত মাছটো ৰাতি বহুত ওলাই নি ককাই? তোক মোৰ মাছ মৰা মানুহৰ কথা লাগিছে হে? আলু খেতি কৰোঁ মই। জানো পাই।
ঐ শুনচোন ককাই আজি আমি মাছ নিশা মাছলৈ যাওঁ ব'ল কোনে মাছ মাৰিবলৈ যায় ৰাতিলৈ সেই বুঢ়া বেজৰ কথা শুনি আৰু তই কিমান এনেকে থাকিবি ককাই তই কৈছোন সেই তল পুখুৰীয়া মানুহে আজি গোটেই পইচা গোটেই সম্পত্তি গোটাই তাহাঁতি ধনী হ'ল আৰু আমি কি কৰি আছো তই নিজে ক ককাই আৰু আমি যদি মাছ বিকি পইচা দুটকামান পাওঁ আমাৰ পিতাই বেমাৰটো ভাল হ'ব দেচোন ভাইটি ইমান দিন মই এনেকেই চলাইছো শিকাব নালাগে এতিয়া শুই থাক ৰবি তোৰ মাছ আৰু তই এইবোৰ কি মানে মই আজি মাছ নিশা মাছ মাৰি আহিলোঁ তই বিশ্বাস নকৰ নহয় চাহ এইবোৰ মাছ তা খা ইয়াত চাই ল এতিয়া তই ক মোৰ কি হ'ল তহঁতি এইবোৰ কথাত এনেই ভয় কৰি থাক এইবোৰ ভাল কথা নহয় দেই যদি তোৰ আজি কিবা এটা হ'লহেঁতেন কি হ'লহেঁতেন বাৰু তই কওঁ হেই মোৰ কিবা হ'ল জানো তই বেলেগ কথা কওঁ দেই ককাই কি কৰি আছ তহঁত দুটাই দে ৰ'ব ককাই আজি বজাৰ কেনেকুৱা আহোঁ নিজে চাওঁ চা আজিচোন বেছ মাছ পালি আজি মাজনিশা মাছ ধৰা হৈছিল যে মাছ নিশা কি ক আমাৰ প্ৰভুৱে কৰিলে এই মহান কামভাগ কি তাকো বাকতলীয়া ৰবি কি শুনিছো মই এইবিলাক বাৰু মানৱ মাছকেইটা দে মই গৈ থাকোঁ যাওঁৱে নে যাওঁ দে ভাইটি মাছকেইটা কথাটো সঁচা হয় জানো ৰাফিদ কাই কিয় নহয় এক বেগ মাছ দিছে ঢল পোৱাতে তহঁতি ইমান মাছ পাওঁ জানো কেতিয়াবা পাবতো পাৰে ভাগ্যখনো আজি মাছ ধৰোঁতে তহঁতি মানৱক পাইছিলি নাই মই আজি ইহঁতক কৈছিলোঁ মানৱকে আজি নাই ৰাতি সৰুজনৰ মাছ ধৰি থৈ দিছে মানৱ কিয় যাব বাৰু এইবোৰ সঁচাকৈ অন্ধবিশ্বাসহে নেকি ইমান সহজে নকবি বুজিছ আজি তাৰ দিনকাল ভাল কাৰণেই বাচি আহিছে জানো কি যে হ'ব আৰু দে তহঁতি বহ মোৰ নামাজৰ সময় হ'ল মই যাওঁ লগতে দেখিছ তেহেঁতৰ মাছৰ ব্যৱসায়টো চাগে বহুত ভাল চলিছে ফেচন দেখিছ বেছি লোভেও মানুহক মাৰে অ' শুনিছ মোৰ এতিয়া নৈখনক লৈ অন্ধবিশ্বাস যেনে লাগিছে বতা বহিছে ককাই এয়া বহিছ
ৰাজীৱ তয়ো ওলালি না এই বৰ্তা আহিলো আৰু অ' ৰবি আজিকালি বোলে তই ৰাতি মাছলৈ যাওঁ যাওঁ তয়ো যাবি নি তাকে ভাবিছো আৰু ৰবি বুজিছ এইবোৰ অন্ধবিশ্বাসত লাগি লাভ নাই ইহঁতৰবোৰ ভাল দেখা নাই হেই ওলাইছ ওলা কিন্তু ভয় খাই নপলাবি আগতে হেই মই ভৰসা বিনা মানুহ নহয় মোকো দেখিছ নহয় ভালেই হ'ব দে তয়ো যদি লগত যাওঁ মোৰ চিন্তাটা কমিব ঠিকে আছে দে ময়ো তেতিয়াহ'লে ওলাওঁগৈ ককাইহঁত বহ যা গৈ শুনিছে আকৌ পাব নি মোৰ যদি ইমানেই ভয় আছিলে মোৰ লগত কিয় আহিছিলে মাছলৈ গাটো কিবা চেঁচা চেঁচা লাগিছে নৈ কিনাৰত বতাহত চেঁচা নালাগি গাত তোক কি লাগিব আৰু ৰ কি হ'ল ঐ চাদা পানী খাই লওঁ গাটো গৰম কৰি লওঁ অলপ তই কি কৰ মই হ'লে ইয়াত আৰু দেৰি কৰিব নোৱাৰো যাওঁ এই ৰ চাদা কণ খাবলৈও শান্তি নাই তোৰ শুনিছো ৰাজীৱো বোলে আজিকালি ৰবিৰ লগত মাছলৈ যায় তাকেহে তাক লগ নোপোৱাই হ'লো আজিকালি দিনত ঘৰৰ পৰা নোলোৱাই হ'ল মইচোন অলপ আগত 2 টকা মানুহৰ ঘৰত বহি থকা দেখা পাই আহিছো বাহ পইচা পাই লগেই সলালে ইনকমটো হৈছে সিহঁতৰ মোকো লগ ধৰিছিলে মই ক'লো মই এইবিলাক বাটৰ কৈছো মই গাত খান্দি নলওঁ বুজিছ গাঁৱৰ বেছিভাগ মানুহৰ কাণত কথাটো পৰা নাই সেইবাবে দুয়োটাই অকলে মাছ মাৰি পূৰা পইচা পাইছে তাহাঁতৰ যদি একো হোৱাই নাই মোৰনো কি হ'ব মোৰো এইবোৰ অন্ধবিশ্বাস যেনহে লাগিছে তথাপিও ঐ কি কৰি আছ তহঁত দুজন এই ৰাঘৱ দা এনেই বহি আছিলো বহ কিনো কম আৰু তহঁতি মাছ বেছি পইচা পাই ডাঙৰ মানুহ হ'ল এই কি যে কয় ৰাঘৱ দা আপুনিও ওলোৱাক নহ'লে আমাৰ লগতে ময়ো কথাটো নভবা নহয় কিন্তু গাঁৱৰ বেছিভাগ মানুহে তহঁতি মৰিবি বুলিয়ে কৈ আছে কি যে কয় আৰু আপুনি দেই আমি মৰিলো জানো আপুনিহে কওকচোন বাৰু আজি ময়ো যাম তহঁতৰ লগত যিহেতু কেও কেঁচু নায়েই মোৰ এইবাৰ পইচা কেইটামান পালে বহাগতে মালতীবোৰ উঠাই দিম বাপে কথাবোৰ ক'বা দে তাই অ ককাই তহঁতি আহিলি নেকি পালোহি ৰ জুমুঠিটো জ্বলাই আনিছো ইমান আন্ধাৰে মুঠাৰে যাবি নেকি যাব হৈ গ'ল যাওঁ বৈ এইবাৰ বহাগতে মালতীৰ লগত কিবা এটা হেষ্ট কৰিম আৰু পিছে বিয়াখনত কি খোৱাবি তহঁতি যি খাওঁ আৰু হয় নি আমাক কিনো বাকৰ দিলীয়া মাছহে লাগিব আকৌ দেই ঐ এইটো চা ৰাতি সঁচাকৈ দেই মাছটো ইয়াত বেছি পায় সেইকাৰণেতো ৰাতি নাহে ইয়াত বেলেগ আহিলে লোকচানহে অ ককাই শুনিছ সেই পিটনিলে যাওঁগৈ বৈ হয় নি বৈ কচোন ৰাজীৱ কোন ৰাজীৱ সি আগতে গৈ মাছ মাৰি আছেগৈ এটা দেখিছ অকলে অকলে ৰবি ৰবি তই ইয়াক কোনোবাই মাৰিলেচোন বাকে পালে নেকি তেতিয়াহ'লেতো তয়ো মৰিব লাগিব ৰাঘৱক দেখিছনে কালি তহঁতৰ লগতে মাছ মাৰিবলৈ গৈছিলে কালিৰ পৰা মানুহটো নাইচোন ঘৰ হে নাই
সি আমাৰ লগত যোৱা নাই? মানৱ কাই ইহঁতে কি কথা কয়? কালিতো মই তাৰ কথাটো পাতিয়ে আছিলোঁ। ক'ত গ'ল মানুহটো, খবৰ পাইছ নেকি বাৰু কিবা? ক'ৰবাত যাবও পাৰে, সৰু ল'ৰা নহয় নহয় তাহাঁতি এতিয়া। বুজিছ ভাইটি, আজি ময়ো তোৰ লগত মাছলৈ যাওঁ নেকি? মাছখন বৰ সোৱাদ হৈছে দেই ককাই। তই মাছলৈ যাবি নি? বুজিছ ভাইটি, ককাই মোৰো এতিয়া এইবোৰ অন্ধবিশ্বাসহে হৈছে। দুইটাই মাৰিব পাৰিলে পইচা কেইটামানো বেছিকৈ পাম, বুজিছ? কি ক'লি? তোৰ কি গাঁৱৰ মানুহৰ ওপৰত অলপো বিশ্বাস নাই নেকি? নাই, কিন্তু এই তহঁতি ইমান দিনা মাৰিয়ে আছোচোন। বৈ তেন্তে, যাব মন কৰিছ যদি। পিতাই, মই আজি সৰুৰ লগত যাম। তোক কিবা লাগিলে টেবুলতে আছোঁ। কিন্তু সেইজনে পিতাই, আমি বেছি সময় নকৰোঁ, সোনকালেই আহিম। ইমান অবিশ্বাসো বেয়া। এইটো ল, সৰুৱেতো বিশ্বাস নকৰে। হ'ব দে তেতিয়াহ'লে পিতাই, যাওঁ মই এতিয়া। শেষত আহিলি আৰু লোক সামৰিব নোৱাৰিলি আৰু। পইচা বস্তুটো লোকটো বহুত বেয়া। যেনেকে কুকুৰৰ দাঁতত এবাৰ তেজ লাগিলে সি মাংস এৰি দিবলৈ মন নাযায়, পইচাৰ ক্ষেত্ৰত মানুহে কেতিয়াও লোকটো। ৰবি ককাই, ৰাতি কিন্তু মাছটো বহুত আছে দেই। সেইকাৰণেতো ককাই ৰাতি মানুহ নাহে ইয়াতে। চা ভাইটি, মাছ চা, কিমান মাছ। ককাই, আমি সেই পিটনিলৈ যাওঁগৈ বৈ, তাত মাছ বহুত আছে। সেই আজি ইয়াতে মাৰো বাদ দে। ককাই, একো নহয় বৈ, আমি তালৈ গৈয়ে থাকোঁ সদায়। সেই পিটনিলেহে যাম, বৈ বৈ। ভাইটি, ৰাজীৱ ক'ত? কোন? সি ৰাজীৱ, সি আগতে গৈ মাৰি আছে। যাওঁ বৈ বৈ। সি আগতে মাৰিলেগে। ব'ল, পিতাই ঘৰত ৰখি আছে আমালৈ, ব'ল যাব লাগে। কপাৰয় তৃষ্ণা বাঢ়ি যায় বেৱাতি, কৰিব বৈৰ কলহত প্ৰীতি। এইষাৰ কথাই কি কয়? এই কলিযুগত মানুহবোৰৰ খোৱাৰ প্ৰতি গুৰুত্ব বেছি বাঢ়িব। কৃষ্ণ কৃষ্ণ। আসক্তি বেছি বাঢ়িব, আৰু যিমানেই খাব সিমানেই হেঁপাহ তাহাঁতৰ বেছি হ'ব। ৰবি, ৰবি, ইহঁতিচোন মৰিলে। মানৱ দা, ৰাজীৱ, তই হেচোন তেনে তাহাঁতি। ভাইটি, ককাই, ৰবি, ককাই, মানৱ কাই, বাকে পালে, ঐ বাকে পালে, বাকে পালে, ঐ বাকে পালে। লৈ যা ৰবিক কিয় মাৰিলি? এনেই ভয় কৰিছো এইবোৰ। তাত মই যাম, মোৰ ভাগৰ মূৰটো তাত কোনে পুতি থয় আজি মই তাত চাই লওঁ। ইয়াত মাছটো ৰাতি বহুত ওলাই নি ককাই? ঐ শুনচোন ককাই, আজি আমি মাছ নিশা মাছলৈ যাওঁ ব'ল। ৰবি, পিতাই, তই ইয়াত কি কৰিছ? তই অকলে আহিলি যে, সেইকাৰণে ময়ো আহিলো। চা পিতাই, মই নদীত কি মাছ মাৰি আহিলো চা। এইবোৰ চা পিতাই। আগৰ পিটনিৰ ওচৰত আৰু মাছ পাম, যাওঁ বৈ। পিতাই, ময়ো তালৈ যাম বুলি ভাবিয়ে আছিলোঁ। যাওঁ বৈ, তাত মাছটো বহুত সৰহকৈ পায় বুলি কোৱা শুনিছোঁ, আৰু মাছ কেইটামান পালে আমাৰে ভাল হ'ব দে বৈ। পিতাই, অ' পিতাই,
পিতাই পিতাই আজি মাছৰ আঞ্জাখন বৰ ভাল হৈছিলে পিতাই ঘৰত অকলে আচাৰ পায় মানৱ মাছখন বৰ সোৱাদ হৈছে দেই ককাই। আমাৰ ৰবিক কেতিয়াবাই বাগে পাই মাৰিলে, ৰাজীৱ ৰাঘৱ তাহাঁতকো মাৰিলে। মই তোৰ তাবিজটোৰ কাৰণে বাচি আহিছোঁ। সেইবাবে জানিব লাগে সকলো সময় সকলোৰে বাবে নহয়। তাহাঁতৰ গোটেই বংশ পৰিয়ালটো আমৰণে মৰিলে বুজিছা। মই তেওঁলোকক বহুত বুজাইছোঁ। মই আপোনাক এটা কথাই কওঁ, এতিয়াতো মানুহ মৰিলে কৈনো কি লাভ। লোভেই পাপ, পাপেই মৃত্যু। আৰু এই বাকতলীয়াত ৰাতি কোনো আহিবলৈ সাহস কৰিব নালাগে। মাছৰ কাৰণেহে মৰিছে, মাছে খাই দিলে।